হেল্ল' এভৰিৱান, মই কিন্তু আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে উঠি ভাবিলোঁ যে আজি বনফুকৰে খাৰ খোৱা যাওক। মই এনেকৈ চিঙাত লাগিলোঁ, মানে কোমল কোমলকৈ বনফুক ওলাইছে। আপোনালোকৰ ফালে এই শাকটোক কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন। লিখিত ভাষাত ক'বলৈ গ'লে ইয়াক দৰুণ শাক বা দৰুণ শাক বুলি কয়। লিভাৰৰ কাৰণে খুবেই ভাল বুলি কোৱা হয়। মই ইয়াৰে খাৰ বনাম আজি। আৰু এয়া আমাৰ ঘৰত কোন আহিল চাওকচোন। খবৰ নিদিয়াকৈ আলহী আহিলে এয়া ফুলো। তাক মই এনেকৈ চাহ দি দিলোঁ, সি চাহ খাই ল'লে। তাৰপিছত ভাইটি আকৌ আনিছিলে আমাৰ চিকেন। এতিয়া মই এইখিনি বনাব লাগে। তাৰ বাবে মই কাটি লৈছোঁ এয়া পিঁয়াজ, আৰু এয়া আদা নহৰু আৰু জলকীয়া খুন্দি লৈছোঁ। আৰু এয়া মই তেলত পিঁয়াজখিনি দি লৈছোঁ। তাৰপিছত মই দিছোঁ মাংসখিনি, আৰু এয়া মাংস প্ৰায় হ'লেই বুলিব পাৰি, মানে আলহী বোলে বেছি দেৰি নাথাকে, সোনকালে ঘৰত যাব। মই তাড়াতাড়িকৈ ভাত আঞ্জা যিখিনি পাৰোঁ বনালোঁ। এয়া চাটনি বনাইছোঁ, আৰু এয়া মাংস, আৰু এয়া দৰুণ শাকৰ খাৰ, আৰু এনেকৈ মই আলহীক দিলোঁ। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। বাই বাই।